ওটোৱে হাজিআলি চাওক ইয়াত কোনো মুছলিম বুলি নহয় চব ধৰ্মৰ মানুহে ইয়াত আহে এনেকে মানা যায় ইয়াত যদি কিবা আশা কৰা হয় এইটো মানে পূৰ্ণ হয় সেইবাবে বলিউড চেলিব্ৰিটিৰ পৰা মানে এইটো এটা টুৰিষ্ট এট্ৰেকশ্যন টাইপ হৈ গৈছে যিটো লোকেশ্যনত আছে না সাগৰৰ মাজত আল্টিমেট মানে প্ৰায় 590 বছৰ ধৰি যেনেকৈ আছে সেনেকৈ আছে এনেকৈ হিষ্ট্ৰী শুনি শুনি এই ঈদৰ সময়ত পবিত্ৰ হাজিআলি দৰবাৰ দৰ্শন কৰাই আছো আপোনালোকক বলক এইখিনি সময়ত হাজিআলি অহাৰ যিটো মজা আছে সূৰ্য আৰু সেই হ'ব আৰু কাৰণ বৰ্তমান বাজিল 6টা এই আমাৰ তাতেতো সেই হৈছে আন্ধাৰ হৈছে আৰু 6:15 কিন্তু ইয়াত মানে পথ থাকে অলপ অলপ 6:15 হৈছে চাওক আৰু ইয়াৰ পৰা মজাকে এই এণ্টিলিয়াটো মানে আম্বানীৰ ঘৰো দেখা পায় এইটো আম্বানীৰ ঘৰ দেখিছে ধুনীয়াকে ভৰিয়াতটো ধো চাদৰখন দিও ধুনীয়াকে মজাকে হৈ গ'ল আৰু ঈদ মোবাৰক ইয়াৰ পৰা আমাৰ চাদৰখন লৈ যাব চাওক মই এজন এনেকুৱা মানুহ যোনে চব ধৰ্মকে মানে ৰেচপেক্ট কৰোঁ চব ধৰ্ম শিখ জৈন যিয়ে নহওক কিয় চবতে মই যাব ইচ্ছা কাৰণ মই ভাবোঁ চব ধৰ্মৰে মেইন লক্ষ্যটো এটাই আল্টিমেটলি মানুহ শান্তিত থাকিব লাগে সেই কৰিব লাগে এতিয়া আমাৰখন তাত দি দিলে